খোৱা চিগাৰেট খোৱা বিড়ি চাদা আৰু কিবা থাকি গ'ল নি ভাই শিখৰ খোৱা কেপি খোৱা তামোল খোৱা ড্ৰাগছ খোৱা হ'ব এইবিলাক খোৱা স্বাস্থ্যৰ কাৰণে হানিকাৰক নমস্কাৰ বন্ধুসকল ফাইনেলি আজি আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ আমি কঁঠাল খাবলৈ গৈ আছোঁ আমাৰ দিভাকৰ দা সেই ৰতনী আমি কঁঠাল খাবলৈ গৈ আছোঁ আপোনালোকে মোৰ ভিডিঅ'টো একেলগে চাই থাকক স্কেম নকৰালৈকে আজি ফাইনেলি আমি জংঘলৰ মাজত ৰাইড কৰিব আহিছোঁ কেনেকুৱা লাগিছে আগৰ আমি ফাইনেলি এতিয়া কঁঠালজোপা ওচৰত পাই গ'লোৱে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আমি এতিয়া কঁঠাল খাম আৰু কেনেকৈ কঁঠাল খাম আপোনালোকক দেখাই আছোঁ আপোনালোকৰ যদি লোভ লাগে মোক তলত কমেণ্ট কৰি জনাব আপোনালোকৰ ঘৰত গৈ কঁঠাল দুটামান মই দি থৈ আহিমগৈ একদম মই ক'লোঁ নহয় আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক তো গাইছ একটা কঁঠাল দেখা নাই এতিয়ালৈকে যে কি হ'ব জানো আজি জংঘল ব্লগৰ কাৰণে আহিলোঁ আমি তো কঁঠাল এটা দেখা নাই এতিয়া বিচাৰিব লাগিব কঁঠাল যদি পাওঁ তেতিয়া খাম আৰু এটা নিমগৈ গাঁৱত খাবলৈ এতিয়া আমি কঁঠাল বিচাৰি ল'ব লাগিব প্ৰথমে আৰু এইবোৰ দেখিছোঁ নাই এইবোলে য'ত জেগা পায় ততে মুতে মই উলিয়াই দিছোঁ মুঠামুঠি চলি থাকিব সকাহ চলি থাকিব আৰু এইপিনে আমাৰ বাইক বাসন্তী ইধাৰ সে লেকৰ আয়েগা আহোঁতে তোৰ পৰা ধামাকাত গুচি আহিলোঁ এইটো ষ্টাৰ্ট হৈছে গাইছ আমি বৰ্তমান কঁঠাল বিচাৰি আহিলোঁ কঁঠাল নাই তো বেলেগ এজোপা গছত যাম আমি এতিয়া আৰু তাত ফাওঁ নাপাওঁ চাওঁ যদি ফাওঁ খাম তেতিয়া আৰু ন ক'ত আছে আহি যাবা তো ব'লক কঁঠাল গছৰ তলত যাওঁ ডাইৰেক্ট তো গাইছ আমি বৰ্তমান কঁঠাল গছৰ তলত এইখন কঁঠাল চব ফাটি চিটি মানে অৱস্থা বেয়া আৰু আমাৰ গছত এতিয়া উঠিব লৈছে আমাৰ ৰত্তনী মহাজন যেতিয়াই খামোৰা আমাৰ যেতিয়াই কামোৰা উঠিছে এতিয়া এইডাল অলপ ডাঙৰ কঁঠাল নেকি পকিছে নাই এইডাল ওপৰতে পকি আছে কিন্তু ৰতনী পকা বিচাৰ পকা খালেও খাইছে পকি আছে এইটো পকি আছে এইটো কঁঠাল গছ বেছকৈ আছে নেকি এই কিছুমান বহুত আছে কঁঠাল একদম জুম কৰি দেখাব লাগিব এইকেইটা আৰু গাইছ গছত উঠা মানুহ যদি বিচাৰি পোৱা নাই তেতিয়া কণ্টেক্ট কৰিব নাম্বাৰটো দিয়া হ'ব কণ্টেক্টত আমাৰ গছত উঠা এক্সপাৰ্ট ঢাল চাল যদি কিবা কিবি কাটিব লগা আছে কণ্টেক্ট কৰিব এই নাম্বাৰটো দিয়া হ'ব ইয়াতে নেকি ওপৰত পকি আছে কিন্তু আৰু এই ৰথনী এটা কথা দেই মানুহ পৰিলেও কঁঠাল পেলাই ফালি নেপালে নেকি ইমান দূৰৰ পৰা কষ্ট কৰি আছে মানুহ পৰি যাবি লাগিলে কঁঠাল নেপেলাবি তথাপি কঁঠাল নেপালিবি পেলাই পিনে গাইজ কেমেৰাটো সলাই লওঁ তো গাইজ চেনেলটো চবে ছাবস্ক্ৰাইব কৰি দিবা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড প্ৰেছ দ্য বেল আইকন আৰু ছাবস্ক্ৰাইব কৰা মানুহবিলাকক কি এটা বস্তু দিব কি দিবা কি দিম চেনেলৰ অ'নাৰে কিবা এটা দিব যোনে যোনে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব কি দিবা 150 रुपया देगा 150 रुपया देगा আমাৰ ৰতনীয়ে এতিয়া পকা কঁঠালটো আঠত ধৰি ধুনীয়াকৈ লৈ আহিছে
আমি মজাকৈ খাম ইয়াক। তলত কাণ বাই ৰখি আছে কঁঠালটো ধৰিবলৈ দিছে কাম আৰু তলতে কঁঠাল পাৰিবলৈ ৰখি আছে, কঁঠাল ধৰিবৰ কাৰণে ৰখি আছে কিন্তু ধৰিব নোৱাৰে। এইটো আমাৰ কঁঠাল লৈ আহিছে গছৰ পৰা, এইকাৰণে কৈছোঁ কণ্টেক্ট কৰিব গছৰ দুটা যদি মানুহ এক্সপাৰ্ট মানুহ বহুত কম থাকেতো গছৰ দুটা। আৰু এটা অলপ ডাঙৰ কঁঠাল লাগিছে আমি লৈ যামগৈ দেই, এইটো আমি খাই দেখুৱাব নোৱাৰিম ইয়াত। ভালকে ভালকে বসন্তী দুটাই ধুনীয়াকৈ লৈ যাম আৰু মজাকৈ দিমগৈ আৰু ধুনীয়াকৈ উলিয়াই দামগৈ চফা চফাকৈ। ঐ নমস্কাৰ বন্ধু, আমি ঘৰত যাব ওলাইছোঁ। এইটো আমাৰ দিবাকৰ ডালত হাবি ওলালে আমি কঁঠালটো নিছে আমাৰ ৰচনীটা। এই কঁঠালটো এতিয়া আমি কঁঠালটো লৈ গৈছোঁ, গছৰ পৰা পাৰিলোঁ, গছৰ পৰা পাই মেলি এতিয়া ঘৰত খামগৈ, ঘৰত ভালকৈ খামগৈ। আপোনালোকৰ যদি খাব মন আছে আমাৰ ঘৰৰ ডিটেইলছটো নিদিওঁ, একদম নাই আমি নিদিওঁ, একদম আমি খাম নাই দে চব। ভালকৈ ৰ নেপেলাবি, কঁঠালটো কি কৰে বক এতিয়া আকৌ, কঁঠালটো কি কৰে বকিয়া। আমি মানে এতিয়া কঁঠালটো নি আছোঁ, মানুহ যাই ল আমি মানে এতিয়া কঁঠালটো নি আছোঁ, নি মেলি ঘৰত ভালকৈ খাম বুলি ভাবিছোঁ। এইটো আমাৰ কঁঠালটো ৰচনীয়ে নি আছে আৰু কিনো ক'ম, আমি কঁঠালটো খাম আৰু বহুত ভাল লাগিব। হয় ফাইনেলি আমি ডাঙৰ পানী কঁঠাল আনি এতিয়া ঘৰত পাই গ'লে আমি কঁঠাল এতিয়া আমি ফালিম। আৰু আপোনালোকৰ যদি খাব মন আছে কণ্টেক্ট কৰিব, তলত কমেণ্ট কৰিব হা, তেতিয়া কঁঠাল খাবলৈ পাব। আৰু এইবিলাক বহুত মানুহে চাই আছে কাৰণে কঁঠাল কাম বুলি, কিন্তু আমি নিদিম, অকলে কাম মানে গম পাওঁ নাই। এতিয়া কঁঠালটো ফালিম বছ। আমাৰ এইটো কঁঠালটো দিবাকৰ দা আনবক্সিং কৰিছে। আৰু আপোনালোকক কৈছোঁ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু ইমানতে বাই বাই টাটা।